নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগ্য হৈ মুখ্যমন্ত্ৰীৰ বাবে অযোগ্য হৈ পৰিল সৰ্বানন্দ সোণোৱাল। বন্ধুসকল, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত কলৈ যাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে? অৱশেষত মাজুলীবাসীৰ মনৰ আশা পূৰণ হ'বনে? বন্ধুসকল, যদিও মুখ্যমন্ত্ৰীক দিল্লীত স্থানান্তৰিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে, কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মাজুলীৰ MLA হৈ থাকিব বুলি ঘোষণা কৰিছে। বন্ধুসকল, লগতে মাজুলীবাসীয়ে মুখ্যমন্ত্ৰীক মাজুলীৰ MLA হিচাপেহে দেখিব বিচাৰে আৰু এই সংক্ৰান্তত মাজুলীসকলৰ মনৰ আশা পূৰণ হ'বনে? বন্ধুসকল, আহক প্ৰথমতে আমি এই তথ্যখিনি জানি লওঁ। ইয়াতে চাওক বন্ধুসকল, গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। প্ৰথমতে চাওক, ইয়াতে যোগ্য হৈও মুখ্যমন্ত্ৰীৰ বাবে অযোগ্য হৈ পৰিল সৰ্বানন্দ। বিদায়িনী নেতা হিচাপে হিমন্তক প্ৰস্তাৱ কৰি সৰলতাৰ চানেকি তুলি ধৰিলে সৰ্বানন্দই। ৰাজনীতিত কোনো কাৰো আপোন নহয়, এই বাক্যভাষিক সত্যতা প্ৰমাণিত কৰিলে নৱগঠিত চৰকাৰৰ নতুন বিদায়িনী দলৰ নেতাসকলে। নিকা স্বচ্ছ ৰাজনীতিত বিশ্বাসী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বাবে নিজৰ আদৰ্শক কেতিয়াও জলাঞ্জলি দিয়া নাছিল। ইচ্ছা কৰা হলে লবি ৰাজনীতিৰ বীজ ৰোপণ কৰি অসমৰ ৰাজনীতিক ক্ষেত্ৰখনত শক্তিশালী ভেটি গঢ়ি তুলিব পাৰিলেহেঁতেন। বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ শ্লোগানেৰে সমন্বয়ৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা সৰ্বানন্দ সোণোৱালে দুৰ্নীতিমুক্ত অসম গঢ় দিবলৈ অহৰহ চেষ্টা কৰা যোগ্য ব্যক্তিগৰাকী হঠাৎ মুখ্যমন্ত্ৰীৰ বাবে অযোগ্য হৈ পৰিল। মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী সৰ্বানন্দ সোণোৱালে নিজৰ আদৰ্শত অটল থাকি দেখুৱাই দিলে ত্যাগ কৰিব পৰা শক্তিশালী মনোবল। হাঁহি হাঁহি নিজৰ সতীৰ্থ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিদায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰি বিৰল নিদৰ্শন দাঙি ধৰা সৰ্বানন্দ সোণোৱালে অসমৰ জনসাধাৰণৰ হৃদয় জয় কৰিলে। সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই মুখ্যমন্ত্ৰী ৰূপে 5টা বছৰ কোনো বদনামৰ চেকা নলগাকৈ সততা আৰু নিষ্ঠাৰে মুখ্যমন্ত্ৰী দায়িত্ব পালনত সফলতাও অৰ্জন কৰা জাতীয়তাবাদৰ ভাৱধাৰাৰ জনপ্ৰিয় নেতাগৰাকী কোন দিশৰ পৰা অযোগ্য বুলি বিবেচনা কৰি বিজেপিৰ শীৰ্ষ নেতাই মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰাই দিলে? অহা 15টা বছৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰা যোগ্যতা অৰ্জন কৰা সৰ্বানন্দ সোণোৱালক 5টা বছৰৰ পিছতেই অযোগ্য বুলি বিবেচিত কৰিলে বিজেপিয়ে। হয়তো মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই সৰ্বানন্দক বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দায়িত্ব ন্যস্ত কৰাৰ উদ্দেশ্যেৰে এনেধৰণৰ কঠোৰ সিদ্ধান্ত ল'বলৈ শাসকীয় দলটোৱে। ৰাজ্যৰ জনসাধাৰণে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব সোণোৱালে লাভ কৰিব বুলি নিশ্চিত আছিল। সকলো অংক উলট পালট কৰি বিজেপিয়ে মুখ্যমন্ত্ৰীৰ বাবে চূড়ান্ত কৰিলে দক্ষতাপূৰ্ণ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। দীৰ্ঘদিনৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে দলীয় কৰ্মীৰ লগতে জনসাধাৰণৰ মাজত চৰ্চাত থাকিলেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঠাই সাপেক্ষে কৰি অহা কেতবোৰ মন্তব্যক লৈ বিভ্ৰান্তিত হৈছিল জনসাধাৰণ। 2021 চনত নিৰ্বাচন নেখেলা মুখ্যমন্ত্ৰীৰ বাবে কোনো লোভ নাই বুলি ডক্টৰ শৰ্মায়ো চলোৱা প্ৰচাৰে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ সত্যতা নাই বুলি ধাৰণা এটা জনসাধাৰণৰ মাজত গা কৰি উঠিছিল। জনসাধাৰণ তথা দলীয় নেতাৰ চিন্তাধাৰাক আউল লগাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে বিবেচনা কৰি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতায়ে মনোনীত কৰাত অসমৰ ৰাজনীতিত নতুন যুগৰ সূত্ৰপাত ঘটে। 2021 চনৰ নিৰ্বাচনৰ ফলাফলে পুনৰ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী ৰূপে অধিষ্ঠিত কৰিব বুলি আশা কৰিছিল সৰ্বানন্দক ভাল পোৱা সকলে। যেতিয়া মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত পথ পৰিৱৰ্তন ঘটিল আৰু চৰ্চালৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিছিল, তাৰ পাছত ৰাজ্যৰ একাংশ নৱনিৰ্বাচিত বিধায়ক, দলীয় কৰ্মী আৰু জনসাধাৰণৰ মাজত হতাশাগ্ৰস্তৰ পৰিৱেশ সৃষ্টি হৈছিল। একাংশই প্ৰিয় নেতাগৰাকী মুখ্যমন্ত্ৰীৰ পৰা বঞ্চিত হোৱাৰ দুখত ম্ৰিয়মান হৈ নীৰৱে উচপি উঠিছিল। অতি গম্ভীৰ সততা নিষ্ঠাবান নেতাগৰাকীয়ে বিগত 5টা বছৰে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও নিজৰ স্থিতিৰ পৰা বিচলিত নহৈ অতি নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰিছিল। তেনে নেতাগৰাকী কিয় মুখ্যমন্ত্ৰীৰ বাবে অযোগ্য হল? অন্যথা সৰ্বানন্দ সোণোৱালে স্ব ইচ্ছাৰে মুখ্যমন্ত্ৰীৰ দাবী প্ৰত্যাহাৰ কৰিলে? এনেধৰণৰ প্ৰশ্নে সৰ্বানন্দৰ অনুগতসকলক খেদি ফুৰিছে। সৰ্বানন্দ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকী যোগ্য নেতাৰূপে বিগত কাৰ্যকালত নিজৰ কৰ্মৰ মাধ্যমেৰে নিজৰ পৰিচয় দিছে।
সকলো ক্ষেত্ৰতে দুই ভাই ককাইৰ দৰে থাকি ৰাইজৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ নিমিত্তে চেষ্টা চলাইছিল আৰু কংগ্ৰেছে বিগত 55 বছৰে সমাধান কৰিব নোৱাৰা সমস্যাসমূহ সমাধানৰ অগ্ৰগতি লাভ কৰাত বহুখিনি সফল হৈছিল। বৰ্তমানৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বহুকেইটা জ্বলন্ত সমস্যা সমাধান কৰি লাখ পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সফল হৈছিল। কৰোনা কালত নিজৰ জীৱনক তুচ্ছ কৰি জীৱনটোক হাতৰ মুঠিত লৈ শদিয়াৰ পৰা দুবৰীলৈকে কৰোনা প্ৰতিৰোধৰ অভিযানত অংশ লৈ লাখ লাখ অসমবাসীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা দায়িত্বশীল প্ৰিয় নেতাগৰাকীক মুখ্যমন্ত্ৰীৰূপে পাই অসমৰ জনসাধাৰণ যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। দেশ জাতি সমাজৰ বাবে কাম কৰি ভাল পোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সভ্যতাৰ মৰ্যাদা ৰক্ষা কৰাত কিমান সফল হ'ব অনাগত দিনত প্ৰমাণ পোৱা যাব। মুখ্যমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব লোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাজ্যখনৰ ভৱিষ্যত বহুখিনি নিৰ্ভৰ কৰিছে। বন্ধুসকল, ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাব চেষ্টা কৰোঁতে ভিডিঅ'টো অলপ দীঘল হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। ইয়াতে চাওক, লঙি আৰু টুপিৰ সন্দৰ্ভত নিৰ্বাচনৰ সময়ত কৰা বিতৰ্কমূলক মন্তব্যৰ পৰা বিৰত থাকি সাম্প্ৰদায়িক সংঘাত এৰাই চলি চৌকাপাৰ বৰ অসমৰ ভেটি স্থাপনৰ বাবে আদৰ্শগত ৰাজনীতিত পৰিৱেশ সৃষ্টি কৰিব লাগিব। দূৰদৰ্শী চিন্তাৰ নায়ক কূটনীতিৰ সম্ৰাট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিচক্ষণ ৰাজনীতিজ্ঞ নেতাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰাত ৰাজ্যখনত পৰিৱৰ্তনমুখী এটা পৰিৱেশ গঢ়ি উঠাৰ সম্ভাৱনা দেখিছে অসমৰ জনসাধাৰণে। অসমৰ জনসাধাৰণৰ আবেগ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জ্বলন্ত সমস্যা যেনে বানপানী, গৰাখহনীয়া সমস্যা, চুবুৰীয়া ৰাজ্যৰ ভূমি আগ্ৰাসনৰ ফলত সৃষ্টি হোৱা সীমা সমস্যা, নিবনুৱা সমস্যা, বিদেশী সমস্যা, শিক্ষা আৰু স্বাস্থ্য খণ্ডত থকা জটিলতা আৰু সমস্যাসমূহ, স্বাস্থ্য বিভাগত কৰ্মৰত প্ৰায় 39,000 আশা কৰ্মীৰ বাস্তৱ সমস্যা, চাহ বাগিচা শ্ৰমিকৰ দৈনিক মজুৰি 351 টকাকৈ ধৰি অনেক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত নতুন চৰকাৰে কেনেধৰণৰ পদক্ষেপ হাতত লয় সময়ত গম পোৱা যাব। বিগত বৰ্ষত শিক্ষা, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈ অসমত উক্ত বিভাগসমূহত এক জাগৰণ সৃষ্টি কৰি নিজৰ দক্ষতাৰ প্ৰমাণ দিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় চৰকাৰৰ সন্মুখত আহিব লগা জটিলতাসমূহ দূৰ কৰি ৰাজ্যখনক নতুন ৰূপত গতি দিবলৈ নিশ্চয় কৃপণালী নকৰিব। মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱা দক্ষ আৰু যোগ্য নেতাগৰাকীয়ে সাৱধানতা অৱলম্বন কৰিব লাগিব। সংবাদ মাধ্যমৰ পৰা সাধাৰণ কৃষক শ্ৰমিকৰ স্বাৰ্থত গ্ৰহণ কৰা পূৰ্বৰ আঁচনিসমূহক সক্ৰিয় ৰূপত উপস্থাপন কৰি তেওঁলোকৰ মাজত স্বনিৰ্ভৰশীল মনোভাৱক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিব লাগিব সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ব্যক্তি পূজাৰ পৰিৱৰ্তে ৰাইজৰ পূজাক মাত্ৰাধিক গুৰুত্ব দি মুখ্যমন্ত্ৰীৰূপে নতুনকৈ দায়িত্ব লোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিৰ্ভৰ কৰিছে ৰাজ্যখনৰ